ধুনীয়াকৈ মোৰ আলু কণী ফ্ৰাই কৰা আছে এইটো মিলাই দিম ধুনীয়াকৈ হৈছে ইয়াতে মই চাউল দিম হাই ফ্ৰেণ্ড মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি মই অন্য এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই এগ বিৰিয়ানী বনাব বিচাৰিছোঁ মানে কুকাৰতে এগ বিৰিয়ানী বনাব বিচাৰিছোঁ মানে কি মই ইমান ভালদৰে নাজানো মই ইউটিউবতে চাইছিলোঁ যে কুকাৰত বহুত ধুনীয়া একদম দোকানৰ দৰে টেষ্টি এগ বিৰিয়ানী বনায় তো মই বোলো ময়ো ট্ৰাই কৰোঁ আজি বনাব ভাল হয় নে নহয় নাজানো তেতিয়াহ'লে বলকচোন মই এগ বিৰিয়ানী কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বিৰিয়ানীৰ কাৰণে মই ইয়াতে 3টা আলু 2টা কণী পুৰা বইল কৰি লৈছোঁ প্ৰথমতে মই 2টা বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ ইয়াতে আদা নহৰু আৰু 2টা পিঁয়াজো পেষ্ট কৰি লৈছোঁ ইয়াতে লং ইলাচি দালচিনি গোটা জিৰা লৈছোঁ এপিনে পিঁয়াজ জলকীয়া তেজপাত এনেকৈ অলপ সৰহকৈ কাটি লৈছোঁ ইয়াতে মই পুৰা নৰ্মেল চাউল লৈছোঁ মানে কি বিৰিয়ানী বনাবৰ কাৰণে ধৰ বাচমতি এইবোৰ চাউল লোৱা নাই মই নৰ্মেল ঘৰত যি খাওঁ সেইটো চাউলে লৈছোঁ ধুই লৈছোঁ কণী আলু বইল হোৱাৰ পিছত মই ইয়াতে ধুনীয়াকৈ কণী আলু ফ্ৰাই কৰি ল'ম ভালদৰে ইয়াত ধুনীয়াকৈ মোৰ আলু কণী ফ্ৰাই কৰা হৈছে এতিয়া মই গোটেইখিনি ওলাই থ'ম আলুখিনি ওলাই তাৰপিছত মই কুকাৰটো বহাই দিম ধুনীয়াকৈ কুকাৰটো গৰম হোৱাৰ পিছত তাতে মই মিঠাতেল ধুনীয়াকৈ অলপ বেছিকৈ দি দিম তেলখিনি গৰম হোৱাৰ পিছতে মই তাতে নিমখ দিব আপোনালোকে এটা আন্দাজত তাৰপিছত তাতে মই লং ইলাচি দালচিনি গোটা জিৰা গোটেইখিনি দি দিম ধুনীয়াকৈ তাৰপিছত পিঁয়াজ জলকীয়া তেজপাত দি দিম তেতিয়ালৈকে পিঁয়াজখিনি ৰঙা নহয় অলপ ৰঙচঙীয়া নহয় তেতিয়ালৈকে মই ভাজি থাকিম অলপ ভজাৰ পিছতে মই ইয়াতে পিচি থোৱা আদা নহৰু পিঁয়াজ চবখিনি একেলগে দি দিছোঁ ধুনীয়াকৈ লৰাই দি থাকিম অলপ ভাজা হোৱাৰ পাছতে মই তাতে বিলাহীখিনিও দি দিম মই আকৌ গাজৰ এটাও কাটি দিলোঁ গাজৰ দিব লাগে নে নালাগে নাজানো কিন্তু মই আৰু গাজৰ এটা আছিলে দি দিলোঁ আৰু আচলতে পিঁয়াজটো এনেকুৱা বগা হৈ থকাৰ কাৰণ হৈছে মই ৰিফাইন দিলোঁ মিঠাতেল বুলি ৰিফাইনকে দি দিব পালোঁ আৰু হালধিও দিছোঁ মই অলপ ধুনীয়াকৈ মিলাই থাকিম তাৰপিছত ধুনীয়াকৈ পানী দি মই পূৰা গ্ৰেভি টাইপ বনাম বস্তুখিনি ধুনীয়াকৈ গ্ৰেভি টাইপ কৰি পেলাম ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ ৰেড চিলি পাউডাৰ মছলা এনেকৈ ধুনীয়াকৈ দি দিম মই গৰম মছলা অলপ দিম ধুনীয়াকৈ গ্ৰেভি টাইপ কৰি পেলাম মই অলপ উতলিব দিম ধুনীয়াকৈ উতলি আছে ধুনীয়াকৈ গ্ৰেভি হ'ব আৰু আচলতে মোৰ মানে কেমেৰা ধৰি দিয়া মানুহটো নাইয়ে মোৰ ষ্টেনো নাইতো সেইকাৰণে ভিডিঅ'টো উল্টা পুল্টা হৈ যায় মানে লৰি থাকে সেইটো কাৰণে আপোনালোকে মোক মাফ কৰি দিব ধুনীয়াকৈ গ্ৰেভি হৈছে আৰু এখন হাতেৰে মোবাইলটো ধৰোঁ আৰু এখন হাতেৰে বস্তুবোৰ বনাই থাকোঁ তো সেইটো কাৰণে মানে কোনোবা চাইডে দেখাই নাপাওঁ ইয়াকে হৈ গৈছে ইয়াতে মই এতিয়া চাউলখিনি দিম এনেকৈ দিয়াৰ পিছত ধুনীয়াকৈ মিলাই দিম মই ফাৰ্ষ্ট টাইম বনাইছোঁ কুকাৰত নাজানো কি হয় হোৱাৰ পিছতহে গম পাম আৰু তাৰপিছত মই ফ্ৰাই কৰি থৈ দিয়া ধুনীয়াকৈ কণী আলু কেইটা গোটেইকৈ ধুনীয়াকৈ দি দিম ধনিয়া পাতো দিব পাৰে মোৰ নাই বাৰু ধনিয়া পাত কণী আলু দিয়াৰ পিছত ধুনীয়াকৈ মই কুকাৰৰ ঢাকনিখন মাৰি দিছোঁ এতিয়া পুৰা চিটি অহালৈকে মই ৰম মানে কি এটা চিটি মৰাৰ পিছত ছেকেণ্ড চিটিটো 2টা চিটি মাৰো সময়তে গেছটো আপোনালোকে অফ কৰি দিব তেতিয়াহে ধুনীয়াকৈ বিৰিয়ানীখিনি এটা হৈ থাকে সেই আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ বনোৱাৰ পিছতে কি হয় চাম গোন্ধ কিন্তু বহুত ধুনীয়া আহিছে একদম বিৰিয়ানী গোন্ধ আহিছে পিছতে মই গেছটো অফ কৰিলোঁ তাৰপিছত যেতিয়ালৈকে ইয়াৰ ভাপটো নেযায় তেতিয়ালৈকে মানে মই এনেকৈ থাকিব দিম ভাপটো যোৱাৰ পিছতহে মই খুলিম
সঁচাকে মই এই কুকাৰটো খুলিছো সঁচাকে বহুত ধুনীয়া হৈছে বহুত বেছিয়ে ধুনীয়া হৈছে মোৰ বিৰিয়ানী বনোৱা হৈ গলে এই আৰু মানে বনাব ট্ৰাই কৰিলো বনাইছো বহুত খাব সোৱাদ হলে মানে খাই চাইছো বেলেগে কি কয় নাজানো কিন্তু মই খাব